মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ক্লাছত আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অনুশীলনী 3.1 য'ত আছে আমাৰ স্থানাংক জ্যামিতি। চাওঁ আহা, স্থানাংক জ্যামিতি মানেনো কি আৰু ইয়াৰ গণিতবোৰ আমি কিদৰে সমাধান কৰিব পাৰোঁ। আহা, আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। স্থানাংক জ্যামিতি অনুশীলনী 3.1 স্থানাংক জ্যামিতিৰ বিষয়ে আমি পঢ়াৰ আগতেই আমি আগতে পাই অহা সংখ্যা ৰেখাৰ বিষয়ে কিছু কথা আমি চাই লওঁ। সংখ্যা ৰেখা মানে এডাল ৰেখা য'ত আমি এটা প্ৰসংগ বিন্দুৰ পৰা নিৰ্দিষ্ট সংখ্যাবোৰ আমি বহুৱাব পাৰোঁ বা সংখ্যাবোৰৰ অৱস্থান আমি জানিব পাৰোঁ। যেনে এডাল সংখ্যা ৰেখা বা এডাল ৰেখাৰ এটা প্ৰসংগ বিন্দু, যেনে আমি প্ৰথমতে শূন্যটো ল'লোঁ আৰু শূন্যৰ পৰা নিৰ্দিষ্ট দূৰত্বত মানে সমান দূৰত্বত আমি একোটা বিন্দু লৈ সেই বিন্দুবোৰৰ অৱস্থান বা তাৰ মানটো আমি গণনা কৰি উলিয়াব পাৰোঁ। যেনে ইয়াতে আমাৰ এটা বিন্দু পালোঁ আমি 1, এটা বিন্দু পালোঁ আমি 2, সমান দূৰত্বত আমি কিছুমান বিন্দু ল'ব পাৰোঁ আৰু যি বিন্দু লাগে আমাৰ সেই বিন্দুৱেই আমি সংখ্যা ৰেখাত বহুৱাব পাৰোঁ। এনেকুৱা ক্ষেত্ৰত আমাৰ এটা প্ৰসংগ বিন্দু আমি লওঁ প্ৰথমতে আৰু এই প্ৰসংগ বিন্দুটো বা কাৰ সাপেক্ষে আমি বিন্দুবোৰৰ অৱস্থান উলিয়াম, সেই প্ৰথম বিন্দুটো বা প্ৰথম অৱস্থানটো আমি আগতে থিৰাং কৰি লওঁ আৰু তাৰ পিছতহে আমি বাকীবোৰ অৱস্থান আমি উলিয়াব পাৰোঁ বা উলিয়াওঁতে আমাৰ সহজ হয়। কিন্তু সকলো ক্ষেত্ৰতেই এটা প্ৰসংগ বিন্দু সাপেক্ষে আমি যিকোনো বস্তুৰ অৱস্থান উলিয়াটো সম্ভৱ নহয়। যেনে যদি আমি সমতলত থকা যিকোনো এটা বস্তুৰ কথা যদি আমি ভাবোঁ, তেনেকুৱা ক্ষেত্ৰত আমাৰ এটা প্ৰসংগ বিন্দু সাপেক্ষে আমি সমতলৰ বস্তু এটা অৱস্থান উলিয়াব নোৱাৰোঁ। ঠিক তেনেকে যদি আমি টাউন বা চহৰৰ য'ত নেকি বহুতো পথ আৰু উপপথ থাকে, তেনেকুৱা এটা ঠাইত যদি আমি এজন বন্ধুৰ ঘৰ বা এজন বন্ধুক নিজৰ ঘৰটোৰ ঠিকনাটো যদি দিব লগা হয়, তেতিয়াহ'লে অকল এটা প্ৰসংগ বিন্দু সাপেক্ষে যদি আমি ঘৰটো উলিয়াবলৈ কওঁ বা উলিয়াবৰ কাৰণে পৰামৰ্শ দিওঁ, তেতিয়াহ'লে নিশ্চয় ঘৰটো উলিওৱাটো ইমান এটা সহজ কথা নহ'ব। তেনেকুৱা ক্ষেত্ৰত আমি এটাতকৈ অধিক প্ৰসংগ বিন্দু জনাটো দৰকাৰ হ'ব। এটা উদাহৰণৰ সহায়ত এই কথাখিনি আমি আলোচনা কৰোঁ। ইয়াতে এটা টাউন বা চহৰৰ পথ আৰু উপপথ কিছুমানৰ চিত্ৰ এটা দেখুৱাইছোঁ, য'ত প্ৰথম ৰেখাডালে এই ৰেখাডাল যিটো আমাৰ পূবা পশ্চিমা ৰেখা আছে, ইষ্ট ৱেষ্ট ৰেখা আছে, এইটোক আমি প্ৰধান পথ হিচাপে ধৰি লৈ বাকীবিলাকক আমি কিছুমান উপপথ, যেনে পথ নম্বৰ 1, পথ নম্বৰ 2, পথ নম্বৰ 3, এনেকুৱা ধৰণৰ কেইবাটাও পথ আমাৰ মূল পথটোৰ পৰা দুইফালে দেখুওৱা হৈছে। এতিয়া যদি কোৱা হয় যে কাৰোবাৰ এজনৰ ঘৰ
বা কোনোবা এজনৰ বন্ধুৰ ঘৰ 2 নম্বৰ পথৰ তৃতীয় ঘৰটো, তেনেকুৱা ক্ষেত্ৰত কিন্তু সহজতে ঘৰটো উলিয়াব পৰা যাব। কিন্তু যদি এনেকৈ কোৱা হয় যে অকল 2 নম্বৰ পথটোৰ কথা কোৱা হৈছে, 2 নম্বৰ পথটোত ঘৰটো আছে, তেনেকুৱা ক্ষেত্ৰত এটা প্ৰসংগ মানে যিকোনো এটাৰ সাপেক্ষে আমি ঘৰটো উলিয়াবলৈ কিছু টান হ'ব। যদি আমি অকল পথ এটাৰ কথা কওঁ যে 3 নম্বৰ পথত ঘৰটো আছে, তেতিয়াহ'লে 3 নম্বৰ পথত নিশ্চয় বহুতকেইটা ঘৰ আছে ইয়াতে, আৰু সেই ঘৰকেইটা উলিয়াবৰ কাৰণে, প্ৰকৃত ঘৰটো উলিয়াবৰ কাৰণে ইমান সহজতে আমি উলিয়াব নোৱাৰিম। তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, আমাৰ দুটা প্ৰসংগ যেনে 2 নম্বৰ উপপথ বা 3 নম্বৰ উপপথ, যিকোনো এটা উপপথ, আৰু তাৰ পিছত ঘৰৰ নম্বৰ যেনেকৈ 1, 2, 3, 4 এইটো যদি দি দিয়ে আমাক খুব সহজতেই আমি ঘৰটো বিচাৰি উলিয়াব পাৰিম। গতিকে এই ক্ষেত্ৰত আমি যিকোনো এটা বস্তুৰ অৱস্থান এটাতকৈ বেছি প্ৰসংগ বিন্দুৰ সহায়ত উলিয়াবলৈ আমাৰ সহজ হয় বা সুবিধা হয়। ঠিক তেনেকে সমতলত থকা যদি কোনো এটা বস্তুৰ অৱস্থান যদি আমাৰ উলিয়াব লাগে, সমতলত থকা মানে আমাৰ মজিয়াত থকা কিবা এটা বস্তু হ'ব পাৰে, মজিয়াৰ কোনো এটা অংশত কিবা এটা বস্তু আছে সেইটো উলিয়াব লগা হ'ব পাৰে, টেবুলৰ ওপৰত কিবা এটা বস্তু আছে সেইটোৰ অৱস্থান উলিয়াব লগা হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমি যদি এটা অকল প্ৰসংগ বিন্দু লওঁ বা যদি আমাৰ প্ৰসংগ বিন্দু যদি নাথাকে, তেতিয়াহ'লে কিন্তু আমি অৱস্থানটো উলিয়াব নোৱাৰিম। যেনে ইয়াতে আমি কাগজ এখিলাৰ ওপৰত এটা বিন্দু বা এটা যিকোনো বস্তু এটা আমি থৈছোঁ। এতিয়া যদি এই বস্তুটোৰ অৱস্থানটো আমি জানিব লগা হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব যে আমি অতি কমেও ইয়াৰে দুটা প্ৰসংগ, তাৰমানে হয়তো আমি বাওঁফালৰ দাঁতিটো, এইটো দাঁতি আৰু তলৰ দাঁতি, এই দুটা দাঁতি সাপেক্ষে আমি এই বস্তুটোৰ অৱস্থানটো আমি ক'ব পাৰিম। কিন্তু যদি আমি এটা দাঁতি সাপেক্ষে যদি কওঁ যে বাওঁফালৰ পৰা ইমান দূৰত্বত আছে, তেতিয়াহ'লে বাওঁফালৰ পৰা ইমান দূৰত্বত থকা বুলি কোৱাৰ লগে লগে ক'ত আছে বস্তুটো সঠিক কৰি গম পোৱা নাযাব, ক'ত আছে সঠিককৈ গম পোৱা নাযাব, এইটোৱে হ'ল নে এইটোৱে হ'ল নে এইটোৱে হ'ল। সেইকাৰণে আমি কি কৰিব লাগিব, বাওঁফালটোক এটা প্ৰসংগ আৰু তলৰ দাঁতিটোক আৰু এটা লৈ আমি যদি দুয়োটাক একেলগে হিচাপ যদি কৰোঁ, তেতিয়াহ'লে কিন্তু বিন্দুটোৰ অৱস্থান সঠিককৈ বুজি পোৱা যাব। যেনে ইয়াতে আমি বিন্দুটোক, যিটো আমাৰ কাগজখিলাৰ ওপৰত আমাৰ বিন্দুটো আছে, তাক আমি দুটা প্ৰসংগ বিন্দু সাপেক্ষে বাওঁফালৰ দাঁতি আৰু তলৰ দাঁতি সাপেক্ষে আমি উলিয়াবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰথমতে আমি বাওঁফালৰ কাষটোৰ পৰা কিমান দূৰত্বত আছে তাক আমি জুখিম। ধৰা হ'ল এই দূৰত্বটো আমাৰ 2 চেণ্টিমিটাৰ, আৰু তলৰ ফালৰ পৰা, তলৰ কাষটোৰ পৰা ই কিমান দূৰত্বত আছে যদি আমি জোখোঁ, ধৰি ল'লোঁ এইটো হৈ গ'ল আমাৰ 5 চেণ্টিমিটাৰ। এতিয়া নিৰ্দিষ্ট যিটো বিন্দুক আমি জুখিব লগা আছিল, এই বিন্দুটোত কি দেখা গ'ল যে বাওঁফালৰ পৰা 2 চেণ্টিমিটাৰ দূৰত্বত আছে আৰু তলৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত আছে। এনেকুৱা কেৱল এই বিন্দুটোহে হ'ব পাৰে। বাকী যদি এটা বিন্দুৰ কথা ভাবোঁ, হয়তো এই বিন্দুটো বাওঁফালৰ পৰা বেলেগ এটা দূৰত্বত আৰু তলৰ পৰা বেলেগ এটা দূৰত্বত আছে। গতিকে যিকোনো এটা বিন্দুৰ কাৰণে যদি আমি বাওঁফালৰ আৰু তলৰ কাষটো লৈ যদি আমি হিচাপটো কৰোঁ, এটা বিন্দুৰ লগত আৰু এটা বিন্দু কেতিয়াও একে নহ'ব। এই ক্ষেত্ৰত আমি বিন্দুটোৰ অৱস্থান সহজতে আমি উলিয়াব পাৰিম বা আমি কাৰোবাক এটা বৰ্ণনাও দিব পাৰিম। অৰ্থাৎ
টেবুলৰ ওপৰত বা মজিয়াত থকা যিকোনো এটা বস্তুৰ অৱস্থান বুজাবৰ কাৰণে আমি দুটা কাক বা দুটা সৰল ৰেখা দুডাল সৰল ৰেখাৰ সহায় যদি আমি লওঁ তলৰ ওপৰৰ বা সোঁফালৰ বাওঁফালৰ যিকোনো ফালৰ পৰা যদি আমি অতি কমেও আমি দুডাল যদি ৰেখা সহায় লওঁ তেতিয়াহ'লে কিন্তু আমি নিৰ্দিষ্ট বিন্দুটো আমি উলিয়াব পাৰিম। আৰু এটা উদাহৰণ য'ত নেকি আমি শ্ৰেণী কোঠাত বহা ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ অৱস্থানটো যদি আমি ক'ব খোজো যে ছাত্ৰ ছাত্ৰীবোৰ যে ক্লাছৰুমত বহি আছে বা কিবা এটা বস্তু আমি ফ্ল'ৰৰ মজিয়া এখনত ৰাখিছোঁ ক'ত আছে অৱস্থানটো ক'ত তেনেকুৱা ক্ষেত্ৰত ধৰি ল'লোঁ আমাৰ এইটো আমাৰ ক্লাছৰুম য'ত প্ৰতিটো বৰ্গই এখন ছাত্ৰৰ আসন বা চিট বুজাইছে ইয়াতে একোজন ছাত্ৰই বহিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা ইয়াতে ৰখা হৈছে। এতিয়া যদি আমি যিকোনো এজন ছাত্ৰ যেনে ধৰি ল'লোঁ এম ছাত্ৰজন বহি আছে তে এম ছাত্ৰজন ক'ত বহি আছে এই কথাটো যদি আমি বুজাব যাওঁ তেতিয়াহ'লে আমি বাওঁফালৰ পৰা ছাত্ৰজনে কিমান নম্বৰ স্তম্ভত আছে এইটো হ'ল প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ চতুৰ্থ স্তম্ভ পঞ্চম স্তম্ভ তাৰমানে বাওঁফালৰ পৰা 5 নম্বৰ স্তম্ভত আৰু তলৰ পৰা যদি আমি ওপৰৰ ফালে যাওঁ তেতিয়াহ'লে 3 নম্বৰ স্তম্ভত আছে অৰ্থাৎ এই ছাত্ৰজন এম নামৰ যিজন ছাত্ৰ আছিল তেওঁৰ যিটো অৱস্থান হ'ল তেওঁৰ অৱস্থানটো কি পালোঁ আমি প্ৰথমতে বাওঁফালৰ পৰা পালোঁ আমি 5 ঘৰ বাওঁফালৰ পৰা 5 নম্বৰ স্তম্ভত আছে আৰু তলৰ পৰা আছে আমাৰ 3 নম্বৰ শাৰীত তেতিয়াহ'লে এনেকুৱা এটা ব্যৱস্থাৰ দ্বাৰা আমি যদি কথাটোক বুজাওঁ তেতিয়াহ'লে সহজতে আমি বুজাব পাৰিম। আৰু এটা যদি লওঁ আমি ধৰি ল'লোঁ এছ নামৰ যিজন ছাত্ৰ আছে তেওঁৰ অৱস্থানটো বুজাব লাগে আমাৰ তেতিয়াহ'লে তেওঁৰ অৱস্থানটো বুজাবৰ কাৰণে আমি বাওঁফালৰ পৰা হিচাপ কৰি চালোঁ যে বাওঁফালৰ পৰা 9 নম্বৰ স্তম্ভত আৰু তলৰ পৰা ওপৰৰ ফালে ইয়াতে আছে আমাৰ 4 নম্বৰ তেতিয়াহ'লে ছাত্ৰজনৰ অৱস্থানটোক আমি সহজতে বুজাবৰ কাৰণে কি ক'ব পাৰিম ইয়াতে 9 নম্বৰ স্তম্ভ আৰু 4 নম্বৰ শাৰীত ছাত্ৰজন বহি আছে 9 নম্বৰ স্তম্ভ 4 নম্বৰ শাৰীত বহি আছে ঠিক তেনেকে এই ছাত্ৰজনৰ অৱস্থানটো কি বুলি ক'ব পাৰিম আমি ইয়াতে দেখা গৈছে বাওঁফালৰ পৰা 6 নম্বৰ স্তম্ভ আৰু তলৰ পৰা যদি যাওঁ আমি ইয়াতে 6 নম্বৰ শাৰীত বহি আছে গতিকে এই ছাত্ৰজনৰ কাৰণে আমি অৱস্থানটো কি বুলি লিখিম আমি 6,6 এতিয়া আমাৰ যিটো এম ছাত্ৰজন আছিল এই এম ছাত্ৰজনৰ অৱস্থানটো কিমান আছিল আমাৰ এম ছাত্ৰজনৰ অৱস্থানটো আছিল আমাৰ 5 আৰু 3 এতিয়া এই 5 আৰু 3 কথাটো যদি আমি কিবা কাৰণত 3 আৰু 5 বুলি কওঁ একে হ'বনে বেলেগ হ'ব সেইটো আমি চাওঁ 3 কোৱাৰ লগে লগে প্ৰথমতে বাওঁফালৰ পৰা আমি হিচাপ কৰিম এইটো 3 আৰু মানে 3 নম্বৰ স্তম্ভত আহিল আমাৰ আৰু 5 নম্বৰ শাৰীত 1 2 3 4 5 তাৰমানে এই ঘৰটোত আমাৰ হৈ গ'ল আমাৰ 3,5 তাৰমানে 3,5টো আমাৰ আৰু 5,3 এই দুটা কথা কিন্তু একে নহয় এইটো আছিল আমাৰ 5,3 তাৰে অৱস্থানটো আছিল 5,3 আৰু এইটোৰ অৱস্থান হৈ গ'ল আমাৰ 3,5 গতিকে 3,5 আৰু 5,3 টো নিশ্চয় একে কথা নহ'ব ঠিক তেনেকে ধৰি ল'লোঁ এইটো আমাৰ কিমান আছে 9,4 এইটো আছে আমাৰ 9,4 যদি আমি উল্টাকে ভাবোঁ যে 4,9টো ইয়াৰ একেনে নহয় 4,9টো ক'ত যাব আমাৰ ইয়াতে হৈ গ'ল আমাৰ 4 আৰু ইয়াতে হৈ গ'ল আমাৰ 9
তাৰমানে এইটো অৱস্থান আৰু এইটো অৱস্থান, এই দুটা অৱস্থানৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এইটো হৈ গ'ল 9 4 আৰু এইটো হৈ গ'ল আমাৰ 4 9। ঠিক তেনেকৈ এইটো 5 3 আৰু এইটো হৈ গ'ল আমাৰ 3 5। গতিকে স্থানাংক জ্যামিতি যিটো কথা আমি কৈ আহিলোঁ যে আমি স্থানাংক জ্যামিতি কৰিম। স্থানাংক জ্যামিতি মানে হৈছে আচলতে কোনো এটা সমতলত থকা বিন্দু বা বস্তুৰ অৱস্থান উলিওৱা বা অৱস্থান হিচাপ কৰা যিটো পদ্ধতি, সেইটোৱে হৈছে আমাৰ স্থানাংক জ্যামিতি। এতিয়া কিতাপত থকা আমাৰ গণিত এটা দিয়া আছে, তোমাৰ পৰা মেজৰ ওপৰত থকা চাকিটোৰ মানে মেজৰ ওপৰত চাকি এটা আছে, লাইট এটা আছে, তাৰ অৱস্থান আন এজনক কেনেকৈ বৰ্ণনা কৰিবা। ইতিমধ্যে আমি কাগজৰ ওপৰত থকা বস্তু এটাৰ কাৰণে দেখুৱালোঁ। এতিয়া চাওঁ আমি মেজৰ ওপৰত থকা চাকি এটাৰ অৱস্থান কেনেকৈ দেখুৱাব পাৰোঁ। ধৰি ল'লোঁ এইখন আমাৰ টেবুলৰ ওপৰ ভাগটো আৰু এই ওপৰৰ ভাগত এইটো আমাৰ চাকিটো আছে বা লাইট এটা আছে। এতিয়া ইয়াক যদি আমি বুজাব খোজোঁ, যদি আমি বাওঁফালৰ ৰেখাডাল আৰু তলৰ ৰেখাডাল এই দুডাল ৰেখাক প্ৰসংগ বিন্দু হিচাপে লওঁ, তেতিয়া প্ৰথমতে আমি ধৰি ল'লোঁ বাওঁফালৰ পৰা ইয়াৰ যোগটো জুখিম আৰু তলৰ পৰা ইয়াৰ যোগটো আমি জুখিম। জোখাৰ পিছত ইয়াৰ অৱস্থানটো আমি ক'ব পাৰিম। তেতিয়াহ'লে প্ৰথমতে আমি জুখিলোঁ বাওঁফালৰ পৰা ইয়াৰে দূৰত্বটো। মিটাৰ স্কেলাৰৰ সহায়ত আমি জুখিলোঁ। জুখিলে ইয়াৰ যোগটো কিমান পাম আমি? ধৰি ল'লোঁ যে ইয়াৰ যোগটো আমি 3 চেণ্টিমিটাৰ পাইছোঁ। ঠিক তেনেকৈ তলৰ পৰা যেতিয়া আমি এই চাকিটোৰ দূৰত্বটো জুখিম, তেনেকুৱা অৱস্থাত ধৰি ল'লোঁ আমি ইয়াৰ যোগটো পালোঁ 6 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাৰ যিটো ইয়াৰে অৱস্থান, এই অৱস্থানটো অৰ্থাৎ চাকিটোৰ যিটো অৱস্থান, এতিয়া অৱস্থানটো বুজাবৰ কাৰণে সহজতে বুজাবৰ কাৰণে আমি কি বুলি ক'ব পাৰিম যে চাকিটো আমাৰ বাওঁফালৰ পৰা 3 চেণ্টিমিটাৰ আৰু তলৰ পৰা 6 চেণ্টিমিটাৰ দূৰত্বত আছে। গতিকে আন এজনে কিন্তু সহজতেই এই কথাটো বুজি পাব বা বস্তুটো সহজতে উলিয়াব পাৰিব। আৰু এই কথাটোক আমি সহজতে লিখাৰ কাৰণে 3,6 ইয়াৰ অৱস্থানটো আমি লিখিব পাৰিম, যিটোক নেকি আমি স্থানাংকৰ সহায়ত লিখা বুলি কোৱা হয়, য'ত দুটা সংখ্যা একেলগে লিখা হয়। প্ৰথম সংখ্যাটোৱে আমাৰ বাওঁফালৰ পৰা যিটো অৱস্থান, এই অৱস্থানটো বুজায়, আৰু দ্বিতীয়টো তলৰ পৰা আমাৰ যিটো অৱস্থান, তলৰ ৰেখাডালৰ পৰা যিটো অৱস্থান, সেই অৱস্থানটো বুজায় বা সেই দূৰত্বটো আমাৰ বুজায়। তাৰপিছত দ্বিতীয় আৰু এটা প্ৰশ্ন আমাৰ আছে। প্ৰশ্নটো অলপ ভালকৈ মন কৰিব লাগিব। আমাৰ পথৰ নক্সা এটা, এখন মহানগৰৰ দুটা প্ৰধান পথ আছে, যি দুটা মহানগৰখনৰ কেন্দ্ৰস্থলত এটাৰ ওপৰেৰে আনটো পাৰ হৈ গৈছে। তাৰমানে প্ৰধান পথ দুটা এটাৰ ওপৰেৰে আনটো এনেকৈ পাৰ হৈ গৈছে। ৰাস্তা দুটাৰ এটা উত্তৰ দক্ষিণ দিশত আৰু আনটো পূব পশ্চিম দিশত। এটাক যদি আমি উত্তৰ দক্ষিণ বুলি কওঁ, এইটো ধৰি ল'লোঁ আমাৰ উত্তৰ দক্ষিণ, আৰু এটা হৈ গ'ল আমাৰ পূব পশ্চিম, এনেকৈ আছে। মহানগৰৰ আন পথবোৰ ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে। আন কিছুমান পথ আছে এনেকুৱা ধৰণৰ ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে, এইফালে এইফালে সমান্তৰালকৈ আছে, এনেকৈ আছে। আৰু এটাৰ পৰা আনটোৰ দূৰত্ব 200 মিটাৰ। এটা ৰাস্তাৰ পৰা আনটো ৰাস্তাৰ দূৰত্ব 200 মিটাৰ বুলি ধৰি লৈছোঁ আমি, 200 মিটাৰ। প্ৰতিটো দিশত 5টাকৈ পথ আছে আমাৰ, তাৰমানে ইয়াৰ এইফালে 5টা পথ আছে আমাৰ, আৰু এইফালেও আমাৰ 5টা পথ আছে। এতিয়া 1 চেণ্টিমিটাৰ সমান 200 মিটাৰ বুলি ধৰি তোমাৰ বহীত মহানগৰখনৰ মডেল এটা অংকন কৰা। এই যে কথাখিনি ইয়াতে ক'লোঁ বা পঢ়িলোঁ, দেখুৱালোঁ, এইখিনি এটা চিত্ৰ আঁকি আমাক দেখুৱাব লাগে, মডেল এটা অংকন কৰি দেখুৱাব লাগে। প্ৰধান পথ আৰু আন পথবোৰ একোডাল সৰল ৰেখাৰে দেখুৱাব লাগিব। আমি সৰল ৰেখাৰ দ্বাৰা দেখুৱাম।
প্ৰশ্নটোত আৰু এটা অংশ আছে, এইটো হ'ল তোমাৰ মডেলটোত চাৰিআলি বহুত থাকিব। এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে আৰু আনটো পূব পশ্চিম দিশে যোৱা দুটা পথে সৃষ্টি কৰিছে। তাৰমানে চাৰিআলি হ'বৰ কাৰণে দুটা এনেকুৱা পথ লাগিব, যি দুটা পথে এটা চাৰিআলিৰ সৃষ্টি কৰিব। প্ৰতিটো চাৰিআলিৰ তলত দিয়া ধৰণে বুজোৱা হ'ব, যদি উত্তৰ দক্ষিণমুৱাকৈ থকা 2 নম্বৰ পথটো পূবা পশ্চিমাকৈ থকা 5 নম্বৰ পথটোৰ লগত কোনো ঠাইত পৰস্পৰক ছেদ কৰে। ধৰি ললো এটা হৈছে আমাৰ 2 নম্বৰ আৰু এটা হৈছে 5 নম্বৰ। এই দুটাই এই বিন্দুটোত আমাৰ ছেদ কৰিছে। তেতিয়াহ'লে এই যিটো চাৰিআলি, এই চাৰিআলিটোৰ নাম দিয়া হ'ব আমাৰ 2,5। এনেকা ধৰণৰ নাম দিয়া হ'ব। এই প্ৰথা অনুসৰণ কৰি এতিয়া কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব, যে কিমানটা চাৰিআলি আমি 4,3 বুলি বুজাব পাৰিম বা বুজোৱা হ'ব। 4, 3 কিমানটা চাৰিআলি আছে আৰু 3, 4 কিমানটা চাৰিআলি আছে। গোটেইখিনি কথাটোৰ পৰা আমি এটা মডেল এটা অংকন কৰিব লাগে আৰু মডেলটোৰ পৰা কেইটামান চাৰিআলি, বহুত চাৰিআলি থাকিব, তাৰে পৰা 4, 3 কিমানটা আছে আৰু 3, 4 কিমানটা আছে। এই দুটা কথা আমি উলিয়াব লাগে। তেতিয়াহ'লে প্ৰথমতে আমি ইয়াৰে যিটো নক্সাটো আমি অংকন কৰিলোঁ ইয়াত। প্ৰথমতে আমাৰ উত্তৰ দক্ষিণা পথ, এইটো মূল পথ উত্তৰ দক্ষিণা পথ আৰু এইটো হ'ল আমাৰ পূব পশ্চিমা পথ। এই পথ দুটাৰ সমান্তৰালকে আমাৰ কেইবাটাও পথ আছে। প্ৰথম পথ, দ্বিতীয় পথ, তৃতীয় পথ, পাঁচটাকে পথ এইফালে আৰু পাঁচটাকে পথ এইফালে আছে আমাৰ। এইফালে 5টা, এইফালে 5টা পথ আছে। আৰু এইবোৰ হৈছে একোটা চাৰিআলি। এইটো চাৰিআলি, এইটো চাৰিআলি, এইটো চাৰিআলি, এনেকুৱা ধৰণৰ বহুত চাৰিআলি আমাৰ আছে। আমি আগতে কৈ অহা দৰে যে প্ৰতিটো কটাকটি কৰা বিন্দুৰ যিটো অৱস্থান, এই অৱস্থানটো আমি বাওঁফালৰ পৰা এবাৰ হিচাপ কৰিম আৰু তলৰ পৰা এবাৰ হিচাপ কৰিম। বাওঁফালৰ পৰা কিমান দূৰত্বত আছে আৰু তলৰ পৰা কিমান দূৰত্বত আছে, মানে বাওঁফালৰ ৰেখাডালৰ পৰা কিমান দূৰত্বত আছে আৰু তলৰ ৰেখাডালৰ পৰা কিমান দূৰত্বত আছে, এই কথাটো আমি হিচাপ কৰি চাম। তেতিয়াহ'লে আমাৰ প্ৰথমতে লাগিব 4, 3 যিটো বিন্দু, এই 4, 3 বিন্দুটো লাগে আমাৰ। ইয়াতে আমি এটা বিন্দু দেখুৱাইছো, এই বিন্দুটো হৈছে আমাৰ 4, 3। এইটো হৈছে আমাৰ 4 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ ৰাস্তা আৰু ওপৰৰ তলৰ ৰেখাডালৰ পৰা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। গতিকে এই যিটো চাৰিআলি, এই চাৰিআলিটোৰ নাম দিলো আমি 4, 3 চাৰিআলি। গতিকে 4, 3 চাৰিআলি আমি আৰু বেলেগ পাম নেকি? আমাৰ প্ৰশ্নটো হৈছে যে কিমানটা 4, 3 চাৰিআলি পোৱা যাব। তে 4, 3 চাৰিআলি আমি এটাই পাম। 4, 3 চাৰিআলি এটাতকৈ বেছি পোৱাৰ কোনো সম্ভাৱনা আমাৰ নাই। ঠিক একেদৰে আমাৰ আৰু এটা প্ৰশ্ন আছিল যে আমাৰ 3, 4, 1, 2, 3, এইটো হ'ল 3 আৰু 1, 2, 3, 4, এই বিন্দুটোত আমাৰ কি থাকিব? এই বিন্দুটোত আমাৰ হৈ গ'ল 3, 4, 3, 4। এইটো এটা চাৰিআলি য'ত আমি পালো 3, 4 আৰু এইটোও নিশ্চয় আমাৰ এটাই থাকিব, কাৰণ আমাৰ যিটো হিচাপ, সেই হিচাপ মতে 4, 3 আৰু 3, 4 এই দুটাও একে নহয়, বা 4, 3 আমি বেলেগত আৰু পাব নোৱাৰো, 3, 4ও বেলেগত আমি পাব নোৱাৰো। এইখিনি কৰাৰ পিছত আজি যিখিনি কাৰ্য কৰা হ'ল, সেইখিনিত আমি অৱস্থানৰ হিচাপ কেনেকৈ উলিয়াব পাৰি সেই কথাখিনি আমি শিকিলোঁ। গতিকে আৰু লগতে কিতাপত যি দুটা গণিত আমাক 3.1ত দিয়া আছিল, সেই গণিত দুটাও আমি কিন্তু ইয়াতে সমাধা কৰিলোঁ। এতিয়া গৃহ কাৰ্য বা হোমৱৰ্ক হিচাপে তোমালোকক এটা দিয়া হৈছে, এইটো তোমালোকে ঘৰত চেষ্টা কৰিবা। তোমাৰ পঢ়া টেবুলখনৰ ওপৰত
বস্তু এটা থৈ তাৰ অৱস্থানটো মিটাৰ স্কেলেৰে জুখি উলিয়াবলৈ চেষ্টা কৰা পৰা টেবুলখনত যেতিয়া বস্তু এটা তুমি থবা টেবুলৰ ওপৰত যেতিয়া কোনোবা অৱস্থান বস্তু এটা থবা থওঁতে আমি দুটা প্ৰসংগ এটা বাওঁফালৰ যেটো কাক আৰু এটা তলৰ ফালৰ বা তোমাৰ সন্মুখৰ ফালৰ ধৰা হল তুমি ইয়াতে আছা বহি তেতিয়া হলে তোমাৰ বাওঁফালৰ এটো লেফট আৰু এটো তোমাৰ ওচৰৰ যেটো কাক এই দুটা আপেক্ষে মিটাৰ স্কেলেৰে প্ৰকৃততে জুখি তুমি চাবা আৰু ইয়াৰ অৱস্থানটো যি বস্তুৱে নলোৱা কিয় তাৰ অৱস্থানটো জুখি উলিয়াবা এটা প্ৰেক্টিকেলৰ নিচিনা কথা তো আজিৰ কাৰণে আমাৰ ক্লাছটো ইয়াতে শেষ কৰিলো পৰৱৰ্তী ক্লাছত ইয়াৰে বাকি অনুশীলনীবোৰ আমি সমাধা কৰিম যদি ইয়াত কিবা জানিবলগীয়া আৰু আছে কমেন্টছ কৰিলে নিশ্চয় তাৰ উত্তৰ দিয়া হ'ব আজিৰ কাৰণে আমি ইয়াতে ক্লাছটো শেষ কৰিলো ধন্যবাদ